Good morning everyone. আজি আমি শিকিম যে মাল্টিপুলৰ এটা আসান তৰিকা মাল্টিপুলৰ এটা আমি সহজ পদ্ধতি অৰ্থাৎ মাল্টিপুলটো আমি কৰাৰ পিছত আমি এটা বস্তু কেনেকৈ এই যেটো মাল্টিপুল কৰিম এই মাল্টিপুলটো আমাৰ কেনেকৈ হৈছে বা কিবা ভুল হ'ল নেকি আমি পৰীক্ষা কেনেকৈ কৰিম ইয়াত নিশিকাও যে মই মাল্টিপুল কেনেকৈ কৰিম মই আজি শিকাম যে মাল্টিপুল কৰাৰ পিছত অৰ্থাৎ পূৰণ কৰাৰ পিছত আমি তাক কেনেকৈ পৰীক্ষা কৰিম পৰীক্ষাৰ কাৰণে মই এটা সহজ মই এইটো মোৰ নিজে ধাৰণা হয়তো কোনোবাই যদি পাইছে সেইটো বেলেগ কথা মই নিজে ধাৰণাৰ দ্বাৰা এইটো বস্তু ওলাইছো গতিকে আশা কৰোঁ সবে হয় কৰিব তো প্ৰথমতে চাওক আমি এটা সিম্পল আমি ডিজিট দুটা লৈ ল 25 into 24 is equal to কিমান হ'ব বা is equal to কিমান হ'ব তো আমি 25 আৰু 24 আমি প্ৰথমতে কি কৰিলাম এটা আমি মাল্টিপল কৰিলো এটা আমি কি কৰিলাম মাল্টিপল কৰিলাম মাল্টিপল আপোনালোকে যেনেকৈ কৰিলো আমি আমাৰ ধাৰণা হল পৰীক্ষা কেনেকৈ কৰিম 5 আৰু 4 আছে অৰ্থাৎ 5 আৰু 4 আছে গতিকে 5 আৰু 4 আমি যদি পূৰণ কৰি 20 পাও 20 পাও আমাৰ 2 2 হাতে যাব আকৌ 2 আমি যদি পূৰণ কৰি দিম 4 দুগুণ 8 8 দুয়ে 10 হ'ব আকৌ এইটো আমি পূৰণ কৰিলো আমি এনেকৈ পূৰণ আপোনালোকে জানিব এইটো পূৰণ কৰাৰ পিছত মই জাস্ট কৈ দিছো এইটো আমি পূৰণ কৰিলে আমি 50 পাম তো 0 0 6 আমি কিমান পালো 600 পাম এতিয়া আমাৰ সন্দেহ হ'ল যে এইটো বস্তু হৈছে নে নাই যে মই পূৰণ কৰিলো পূৰণ কৰাৰ পিছত মোৰ এইটো শুদ্ধ হ'ল নে নাই তো আমি কেনেকৈ পৰীক্ষা কৰিম এক চাই লব ইয়াত চাব মই সৰু ট্ৰিক এটা কৈছো এই ট্ৰিকটোৰ কাৰণে অৱশ্যে মই ভিডিওটো বনাইছো যেটা আমি দুজন মাল্টিপল সিদ্ধান্ত লম প্ৰথম কথা আমি এক হৈছে নে চাম যে 600 যে পালো 600 তো মোৰ কাৰেক্ট হৈছে নে নাই হল নে নহল কেতিয়াবা এক্সামতো সন্দেহ হৈ থাকে যে মোৰ হল নে নহল বা এইটো পূৰণটো তো কি কৰিব প্ৰথম এই যে ওপৰৰ ডিজিট দুটা আছে এই ওপৰৰ ডিজিট দুটা প্ৰথমতে প্লাস কৰিব 2 আৰু 5 প্লাস কৰি দিও কিমান হ'ব 7 পাব আকৌ 2 আৰু 4 আমি প্লাস কৰি দিম কিমান পাব 6 পাব কিমান পাব 6 পাব তাৰ পিছত চাও ইয়াত এটা যে আমি ডিজিট পালো এই ডিজিট দুটা আমি প্ৰথমতে এবারে মাল্টিপল কৰিব লাগিব 7 আৰু 6 7 6 গুণ কিমান পালো 42 পালো তো 42 যেটা আকৌ প্লাস কৰি দিও 2 আৰু 4 কিমান হ'ব 6 হ'ব এই দুটা ডিজিট সেম ডিজিট পালো হয় আমি কেতিয়াবা 7 ডিজিট সেম পোৱা যায় হয় 6 সেম পোৱা যাব কথা দুটা ডিজিট আমি সেম পোৱা যাব এই যেটো আমাৰ এটো ইয়াত উলাব লাগা যেটো ডিজিট আছে এই ডিজিটটো হয় 7 উলাব লাগিব নহয় 6 উলাব লাগিব কি উলাব লাগিব নহয় 6 নহয় 7 উলাব লাগিব যদি 6 উলাই যায় বা 7 উলাই যায় আমরা অঙ্কটো কি হ'ব মাল্টিপল কৰাটো শুদ্ধ আছে তো আমি কত চাম এতিয়া আমি যি 25 আৰু 24 আমি যি মাল্টিপল কৰিলো তাৰ যেটো আমাৰ आंसर ওলাইছিল এই आंसरটো আমি ডিজিট কেইটা কি কৰিব লাগিব প্লাস কৰিব লাগিব গতিকে প্লাস কৰি দিও 0006 কিমান পাম 6 পাম গতিকে আমাৰ এটো কি হ'ব आंसरটো শুদ্ধ আছে মন থাকিবা আকৌ মই কৈ দিছো আকৌ এবাৰ কৈ দিছো একদম সৰু দিক ভিডিওটো একদম সৰু হ'ব গতিকে মনত ৰাখিব প্ৰথমতে আমি এটো মাল্টিপল কৰি ধুনিয়াকৈ এটো যেটো আমি 600 পাস হৈ 600 তো আমাৰ হৈছে না আমি চাম প্ৰথমতে কি কৰিম এই প্ৰথম দুটা ডিজিট আমি কি কৰিম প্লাস কৰিম 7 পালো আকৌ এটা ডিজিট প্লাস কৰিম কিমান পালো 6 পালো এবাৰ আমি কি কৰিম এইটো আৰু এইটো ডিজিট আমি কি কৰিম মাল্টিপল কৰিম কিমান পাম 42 পাম 42 আকৌ প্লাস কৰি দিও 4 + 2 + 6 আৰু এইটো 6 লব লাগিব তিনটা 6 হ'ব লাগিব হয় দুটা 7 হ'ব লাগিব দুটা হ'ব লাগিব 7 দুটা হলি आंसर মিলি যাব 6 তিনটা হলি মিলি যাব কেতিয়াবা তিনটা আৰু কেতিয়াবা দুটা মিলি যাব তো আমি তাৰপিছত আমি এই आंसरটো আমি এড কৰিম অৰ্থাৎ কি প্লাস কৰিম 6 পালো গতিকে आंसरটো শুদ্ধ আছে গতিকে এনেকৈ আপোনালোকে আৰু কৰি চাব এনেকৈ কৰি চাব আপোনালোকে তো নিশ্চয় বুজি পাব
যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ঠিক আছে, এইখিনি। ধন্যবাদ।